বহুতেই দুখৰ দিন হয় আজি। দেউতা নোহোৱা আজি আমাৰ লগত 3 দিন হৈ গ'ল। বিশ্বাসে হোৱা নাই দেউতা যে আমাৰ মাজত নাই বা একেবাৰে নাইকিয়া হৈ গ'ল। দেউতা নোহোৱা আজি 3 দিন হ'ল। সেয়ে 3 দিনৰ যিটো নিয়ম সেই কৰিবলৈ ভকতসকল আহিল। পিঠাগুড়ি, গাখীৰ আৰু কল এনেকৈ আজি আমাক খাবলৈ দিয়া হয় আৰু ভকতে নাখায়, ঘৰৰ মানুহখিনি। এয়া আমাৰ ঘৰৰ পৰিৱেশ। শাহুমা, মোৰ মানুহজন। তাৰ পাছত যিটো বইল ভাত খায় মানে ভাটিবেলাৰ সময়ত, সেইটো যোগাৰ কৰি আছে ওচৰ খুৰী বৰমাহঁতে আহি পেলাই। ভাবিবই পৰা নাই দেউতা যে আমাৰ মাজত নাই। যিজন মানুহে ভকত আহিলে চিঞৰি থাকে চাহ ভাত দিবলৈ, শুশ্ৰূষাৰ কৰিবলৈ, বাহিৰৰ পৰা আমাক চিঞৰি থাকিব, আজি সেই মানুহজনৰ কাৰণে এই কাজখিনি কৰিবলগীয়া হৈছে। দেউতা, তুমি য'তেই থাকা ভালে থাকা, তোমাৰ আত্মাই যেন শান্তি পায় আৰু এইখিনি প্ৰাৰ্থনা।